হেল্ল' গাইজ, আজি ফাইনেলি পাহাৰ আহিলোঁ। বিশ্ব অকণমান দেখি অলপ ফুৰিবৰ কাৰণে আহিছোঁ। এখন চক পাহাৰ, এইটো ৰাস্তাটো পূৰা জংঘলে ভৰি পৰিছে। এই চাইডো একেই, এখন পাহাৰ, চাইডে চাইডে হাবি। এতিয়া মই গৈ আছোঁ, আপোনালোকে চাই থাকিব ভিডিঅ'টো। ভাল পালে শ্বেয়াৰ, লাইক, কমেণ্ট, ছাবস্ক্ৰাইবটো কৰিবলৈ পাহৰি নাযাব। মানে ছাবস্ক্ৰাইবটো কৰি समझ रहे हो समझ रहे हो आप समझ रहे हो ना। গাইজ, মই আপোনালোকক এটা ৰাস্তা দেখাম। এইটো চক ৰাস্তাটো খান্দি পিনে এই ৰাস্তাটো বনাইছে নদীৰ তললৈ যাবলৈ। নদীৰ তলৰ পৰা এই বালিবোৰ উঠাইছে চক। এইবোৰ মানে ভৈয়ামলৈ যাব, নাগালেণ্ডৰ পৰা। আৰু এইটো বস্তুটো হ'ল পাহাৰ নাগালেণ্ডৰ পৰা ভৈয়ামলৈ যোৱাটো মানে কি হ'ল, এইটো বালি উঠাইছে কাৰোবাৰ লাগতিয়াল কাৰণে, কাৰোবাৰ ঘৰলৈ নিবলৈ, কাৰোবাৰ জ্বলে নিবলৈ হ'লেও নিছে, মানে ঘৰলৈ নিছে। এইটো পাহাৰ কাটি পিনে আৰু ৰাস্তা মানে বনাই পিনে নদীৰ মানে নদী খান্দিও নিছে বালি। এইখন দলঙৰে ওপৰে গৈছে। আৰু লগত গাইজ, আপোনালোকে এটা বস্তু চিনি পায় নে নাজানো মই। বস্তুটো হ'ল ভেদাইলতা। এইটো চক ভেদাইলতা, এইটো মানুহৰ কাৰণে বহুত ভাল, হজমী বস্তু। এইটো চক ভেদাইলতা কয় ইয়াৰ নামটো। এইটো বস্তুটো ভেদাইলতা। এইটো মানুহৰ পেটৰ কাৰণে বহুত ভাল। এইটো চবেই খায়, সকলোৱে খায়। এইটো বহুত ভাল বস্তু। পাহাৰখনৰ কাষত এটা ৰাস্তা আছে চক। এইটো পৰিস্থিতি পকা ৰাস্তা, তাকো ঘাঁহ, ইফালৰ পৰা ঘাঁহ, এইফালৰ পৰা ঘাঁহ আহি সাৱৰি ধৰিছে। ইয়াত মানুহ আহিবনে বা গাড়ী ঘোঁৰা আহিব, আপোনালোকে চিন্তা কৰক। এইটো ৰাস্তা যদি পকা হয়, ঘোঁৰা আহিছিলে, আৰু গাড়ী ঘোঁৰা আহিলে এই ৰাস্তাটো কেনেকুৱা হৈ থাকে আপোনালোকে জানিব। আৰু এতিয়া গাড়ী ঘোঁৰা, মানুহ দুনুহ কোনো নাহে। সেইটো ৰাস্তাত মই আছোঁ, আপোনালোকে চক ৰাস্তাটো কি ধৰণৰ হৈ গৈছে। ৰাস্তাটো গাড়ী ঘোঁৰা নহাৰ কাৰণে ৰাস্তাটো ঘাঁহ বনে মানে আৱৰি ধৰিছে। সেইটো ৰাস্তাত মই অকলে আছোঁ বৰ্তমান। আপোনালোকে চক, এখন এই ওপৰ চাইডে পাহাৰ, এইফালে আছে নদী, এয়া হাবি জংঘলে আৱৰি ধৰিছে। এইটো ৰাস্তাটো চক, এইফালৰ ৰাস্তা চক, এইফালে ৰাস্তাটো চক, কেনেকুৱা হৈ আছে। গাইজ, ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। মানে ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। পাৰিলে ছাবস্ক্ৰাইবটো কৰি দিব। আৰু টপিকটো ইমান ভালো নহ'ব পাৰে, আপোনালোকে চাব।